So আমি গৈ আছো এতিয়া গাড়ী সার্ভিসিং কৰাবৰ কাৰণে দুয়ো যাম প্ৰথমতে সার্ভিস কৰাম সার্ভিস বুকিং হৈ গৈছে অলৰেডি ফোনতে বুকিং কৰিব লাগে বুকিং কৰিছিলো সো সার্ভিস কৰাম তাৰপিছত লীলাদাৰ ঘৰত যাম ইহঁততে খোৱা লোৱা কৰিম কৰি কাৰণে দেউতাৰ মেডিচিন ল'ব আছে ল'ম তাৰপাছত অলপ বজাৰ কৰিব আছে বজাৰখিনি কৰিব লাগিব ফেন্সি বজাৰত তাৰপৰা আৰু আহিম আৰু ঘৰলৈ আৰামছে যদি সোনকালে সার্ভিসিং হৈ যায় বহুত কাম হৈ যাব যদি দেৰি হৈ যায় তাতে তেনেহ'লে কিন্তু দিনটো বৰবাদ যাব চাওঁ কিবা কালি আৰু মোৰ ট্ৰেইন আছে 8টা বজাত ৰঙিয়াৰ পৰা চ' কালিতো যাব লাগিব আৰু নিজৰ জেগাত য'ত ডিউটি কৰোঁ 8টা বজাত গৈ পাম ৰাতি অ'কে চ' আপোনাৰ কেনে লাগিছে বাৰু আজি আহি এনেকৈ খুব ভালো এই বঙালী হৈ গৈছে ডিউটি থাকি থাকি খুব ভালো লেগেছে আমার ডিউটি থাকি থাকি বেংগলী কেমন লাগেছে আমাক ভাল লাগিছে বাঙালি শুনিবাই দৌড়াবো তুমি এই যে গছ গছ বা কৰিছিল ইয়াতে ভাগ্য ভাল মানুহে কাটি বাটি উঠাই দিছে বুলি ৰাস্তাটো পুৰা ব্লক হৈ থাকিলে গ'লে হয় ৰাস্তাটো এইখিনি চিন মোৰ ফেভৰেট হয় মই ডিউটি আহিলেও মানে এইখিনি চিন বাৰিষা দিনত চামেই মানে আৰু মোৰ বাইকত ৰেকৰ্ডিঙো কৰোৱা আছে ৰেইনি ছিজন বুলি এইবাৰ নাচিব গৈ আছে ল'ৰাবিলাক ওলাইছে আৰু বিহু নাচিবৰ কাৰণে এই ৰামেচুকুৰি পথাৰ এইখন এই পথাৰখন সঁচাকৈ তামান ধুনীয়া কিন্তু ইয়াতে ঢোল বজাবলগীয়া বাই বাই কি বাই বাই দিছে নেকি বাই বাই দি গৈছে ল'ৰাকেইজনে চ' এয়া হ'ল চবতছে কি মষ্ট এইটো হ'ল ভিউ পুখুৰী নাজানো মই কি হয় পুখুৰী নহয় পথাৰ হয় পথাৰ এইখন হ'ল পথাৰ খেতিৰ কাম ষ্টাৰ্ট হৈছে ইয়াতে চ' এইখিনি জেগা কিন্তু সঁচাকৈ বহুত ভাল লাগে বহুত বেছি ভাল লাগে তো কেতিয়াবা ধাবা এখনো বনাইছে ইয়াতে ওচৰতে তো তাতো আমি কেতিয়াবা বহু ডিউটিৰ পৰা আহিলে গৰমত মানে বহিছিলোঁ ইয়াতে এই গছডালৰ তলতে মই দেখাই আছোঁ প্লেচটো চ' মানে বহুত ধুনীয়া টাইম গৈছে কিন্তু এই ৰাস্তাটো মনত পৰে মোৰ ডিউটি সদায় ডিউটি মই এইফালে অহা যোৱা কৰিছিলোঁ এতিয়াতো নাই এদিন এই মজা তামান ধুনীয়া প্লেচ হয় কিন্তু ইয়াতে বহি যায় ইয়াতে নতুনকৈ ধাবা এখন খুলিছে কিবা টেম্পো ধাবা চ' এতিয়া আমি যাওঁ আৰু ৰেকৰ্ডিং পিছতে কৰি থাকিম আৰু দেই চ' আগতে আমি গৈ লওঁ ৰঙিয়া ক্ৰছ কৰি লওঁ তাৰপাছত দেখা যাব গছ চছ ভাঙি আছে অৱস্থা লাইনৰ তাৰ চাৰ গোটেই চিঙি উৎপাত ইয়াৰ গোটেই ভাঙিছে কিন্তু আগতেও ভাঙিছে চাগে আৰু আমি যে আগৰ ফালে আহি আছিলোঁ তামোলপুৰ পাৰ হৈ মানে একদম গছত পৰা গছ পৰি টিং ওপৰত লাগি আছে গছৰ ওপৰত কেনেকুৱা হৈছে গছ চছ ভাঙি ভাঙি উৎপাত কালি যে ৰাতি বতাহ বৰষুণ দিছে তাৰ কাৰণে এইটো হৈছে এই গছ ভাঙি সেইকাৰণে ৰাতি হওক বা যেতিয়া বেছি সৰু বতাহ দি থাকিলে না গাড়ী চলাব নালাগে এইবিলাক যদি কাঠ যদি বাই চান্স যদি পৰে যদি গাড়ীৰ ওপৰত তো গাড়ীৰ কি অৱস্থা হ'ব গাড়ীত থকা মানুহৰ কি অৱস্থা হ'ব ভাবিব নোৱাৰা কথা চব ফালে মানে এয়া আমি লগ পালো ধন্দা মুভমেণ্টবিলাক ৰেকৰ্ড কৰি থৈ দিয়ে এনে কিন্তু শ্বেয়াৰ নকৰোঁ এতিয়া আমি গৈ আছো সায়েন্স মিউজিয়াম এইটো সায়েন্স ছুটি আছে ইয়াতে আহিছিল ন ইয়াতে সৰুতে আহিছিল দিয়া এইটো সায়েন্স মিউজিয়াম এইটো সায়েন্স মিউজিয়াম এইখিনি ভিতৰত চাব ইচ্ছা আছিলে চাব কিন্তু নাপালে চাগে ন চালা না তুমি তুমি সায়েন্স মিউজিয়াম বহুত ইচ্ছা আছিলে আহিছিলা বৰ এদিন যে ঘূৰি গৈছে আধাৰ পৰা
এইটো হ'ল 6 মাইল ব্ৰিজ আমাৰ এতিয়া ধন্দা যাব আৰু ডিউটি লৈ আহিব মই আপোনাৰ ৱাইফক লগে পোৱা নাই ভালকে দাদা লৈ যাম বাই বাই ঠিক আছে ন মোৰ বিয়াত আনিছিল ন আপোনাৰ ৱাইফক আহিছিল তো বিয়াত আহিছিল তোমাক মানে দেখা দেখি নহ'ল আৰু সঁচাকে বাই বাই আমি আহি পালো ধনক আমি ড্ৰপ কৰি দিলোঁ 6 মাইলত তাৰ পৰা আমি এতিয়া গৈ আছোঁ ছাৰ্ভিচ চেণ্টাৰ মোবাইলত ট্ৰেক কৰি আছোঁ নাৰেংগীলেতো গম পাওঁ কিন্তু বন্দা যোৱা এৰিয়াটো আমি মেপত চাই যাব লাগিব মেপ আমাৰ গাড়ী ছাৰ্ভিচিঙৰ কাৰণে যাব এতিয়া নামটো ইয়াত ৰেজিষ্টাৰ কৰা আছিলে বাৰু বিজয় বৰ্মন আমাৰখন ফাৰ্ষ্ট না 3 নম্বৰ নেকি আমাৰ কিন্তু বেলেগ মানুহ বেলেগ মানুহ ট্ৰেইনৰটো ষ্টেণ্ডাৰ্ড চাওক ইয়াতে আহি গৈছে বিস্কিট আৰু কফি দি গৈছে চাহ বা কফি যিকোনো এটা বিচাৰিছিলে আৰু চ' আমি চুজ কৰিলোঁ কফি আৰু কফি দি কৰোঁ কফি ভালে বনাইছে ন ইমানো নহয় যিহেতু ফ্ৰীৰ খানা বহুত ভালে মোৰ দৰে নহয় ফ্ৰীত দিছে আৰু এইটো কিন্তু ফ্ৰী চব এইটো কিন্তু ফেমিলি ৰুম হয় বেলেগ আৰু প্লাছ সেইফালে জেনেৰেল ৰুমটো বেলেগ তাতো কিন্তু টি কফি দিয়ে যি খাব বিচাৰে চ' আমি আৰামছে জাষ্ট এনজয় কৰি লওঁ আমাৰ কফিটো আমি এনজয় কৰি লওঁ টেষ্টি আছে এইটো হ'ল জেনেৰেল মানুহ বহা জেগা ইয়াতে কাষ্টমাৰ এক্সিকিউটিভ বহে প্লাছ এইটো ৱাছৰুম এইটো ফেমিলি লগ ষ্টাৰ্ট কৰি আছে গাড়ী ৱাশ্বিং চ' মোৰ গাড়ী আছে এতিয়ালৈ ইয়াতে ছাৰ্ভিচিঙত যাব আৰু অলপ পিছত চ' আমি গাড়ী দিলোঁ ছাৰ্ভিচিঙত এতিয়া কিবা এটা খাই লওঁ খাই কাৰণে হোটেল বিচাৰি আছোঁ ভাল হোটেল কথা পোৱা নাই কিন্তু এই টাৱাৰৰ তলত এখন হোটেল বুলি কৈছিলে এই টাৱাৰটোৰ তলত ল'ৰাজনে ছিকিউৰিটি গাৰ্ডজনে তো বিচাৰি আছোঁ পোৱা নাই অলপ টাইম ৰখিবতো লাগিব কাৰণ মানে কি কাম বহুতকেইটা আছে এক্সট্ৰা কাম তো এইখিনি কৰি দিব সিহঁতে টাইম লাগিব অলপ হ'লেও কথা নাই কামখিনি হৈ গ'লে ভালে ভালে টেনশ্যন ফ্ৰী কাপোৰ কিনিব দিছে ল'বা যিমান হৈ আছে 1000ৰ ভিতৰতো পামে 1000ৰ ওপৰত নাযায় সেইটো মায়ে মোক দিছে একদম লেভেল নামাৰবি নিজৰ হ'লে এতিয়া 500 বুলি ক'লি হ'লে হোটেল ল'ব লাগে খাব লাগে এতিয়া এইটো যে বন্দা কলনি হয় বন্দা আমাৰ জানৰ কলনি আমাৰ জানৰ কলনিটো বন্দা কলনি আকৌ হেৰি পাম আমি খাই আছোঁ আইচক্ৰীম এতিয়া গাড়ী পাৰ্কিঙত আছে টাইম লাগিব অলপ চাগে হওঁতে মোক ভোক লাগিছে আইচক্ৰীম নাপালোঁ ৱাশ্বিং স্বাগতম পথ কোম্পানী পাই গ'লোঁ স্বাগতম পথ ইয়াতে ঘৰটো এইখিনিতে সিহঁতৰ ঘৰ টেনশ্যন নাই আৰু মেইন ঘৰতে আহি পাইছোঁ আমি লাষ্টৰ ঘৰটো সিহঁতৰ আহি পাইছা লাষ্টৰ বিল্ডিংটো এতিয়া মনত পৰিছে মানে আজি ইফালৰ পৰা আহিছোঁ নহ'লে ইফালৰ পৰা যাওঁ মই ৰুম চেঞ্জ হোৱা বুলি এনেকুৱা এটা ঘোচা লগাওঁ চুতে না চকলতে লিখা আছে চুতে এইটোৱে ঘৰ এইটো ঘৰ দেউতা দাদাৰ থাকা ৰুম কি কৈছ হৈছিল নাই আজাৰ হাতত সকলো লাগছে খাৰ অঁ দেখছ মই ঘৰৰ পৰা মনত ফোন কৰিব লগা হোৱা নাই অস্তাত দেখোন এতে হে খাইছা লগা নাই তই ফাইটিং কৰ তোৰ লগত অঁ দে পুষ্পা ডাইলগটো তই একশ্যন দি আমি এতিয়া তোমাৰ এটা মিঠাই খাব লাগছে নহয় চকলেট খাব ক'ত পাম দোকান আছে নহয় দোকান আছে হা ক'ত আছে ইফালে নে ইফালে ইফালে আছে না ৰাতি ক'ত যাওঁ আমি বিহু চাম কোন আহিব গায়ক গায়ক কোন আহিব বিহুত জুবিন যদি আহে মই কনফাৰ্ম কৰি ল'ম জুবিন যদি আহে থাকিম আজি হা যদি নাহে যদি যাম কিন্তু ই খোৱা ষ্টাৰ্ট কৰি দিব ঘৰত যায় কেনে ৰাস্তাত নিৰু খাবৰ কাৰণে যাক না নাযাওঁ হা তুমি ব'লা আমাৰ লগত কিয়া যাব আমার তো বলা যাবা নাকি বলা নাঙ্গে যাবা যাও বলা তুমি বলা আমার লগত
চ' আমাৰ মানে কি বাচ্ছা পোৱালিটো আহিব দিয়া নাছিল আমাক পোৱালিটো মানে লিৰাজাৰ ল'ৰাটোৱে আমাক আহিবই নিদিয়ে মানে কি কান্দি কাটি উৎপাত সি এয়া হ'ল চান্দমাৰী এইখন চান্দমাৰী এৰিয়াৰ ফিল্ড চান্দমাৰী ব্ৰিজ ইয়াতে আমি চাহ তাহ খাইছিলোঁ আগতে যেতিয়া ক্লাছ কৰি আছিলোঁ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত এয়া হ'ল চান্দমাৰী মেইন চান্দমাৰী ইয়াতে জাম পাব লাগে হিচাপমতে আজি নাই কিন্তু চ' আমাৰ গাড়ী পাৰ্কিং হৈ গ'ল এতিয়া ফেঞ্চি বজাৰত যাম পাৰ্কিং কৰা জেগাটো ছেফ কিন্তু বহুত মেডিকেলৰ সন্মুখতে পাৰ্কিং এইটো ব্ৰহ্মপুত্ৰ পানী পূৰা ভৰপূৰ পূৰা ভৰ্তি হৈ আছে পানী ফেৰী চলি আছে আৰু চাওঁ তোমাৰ এইটো সেই কিবা মিলাই আছে পানী চা সূৰ্যৰ পোহৰ পৰি যাম আমি যাম এই সেইটো ব্ৰিজৰ পাৰ হৈ যাম অলপ পিছত মালিগাঁও হৈ আৰামছে ওলাই যাম সেইখন ব্ৰিজ পাওঁ আমি কাৰ পাৰ্কিং গোটেই কাৰ পাৰ্কিং হয় এই ওপৰত আছে কাৰ ন ট্ৰেফিক জাম লাগি আছে আৰু গাড়ী আনিব গৈ আছোঁ আমি তো কিমান জামত ফাঁচি মাৰি তাৰ গেৰাণ্টি নাই আৰু বাইদেউ আমাৰ পিছফালে আহিছে অ'কে হ'ল ফেঞ্চি বজাৰৰ জাম কিবাকে ওলালোঁ আমি ওলাই কাৰণে যি জাম পাইছোঁ এতিয়া আগফালে পিছফালে ইয়াৰ এতিয়া হৈছে ৰাতি 7:30 বাজে কিন্তু এনেকুৱা মানে বতৰটো হৈছে ন গানটো মিউট কৰা আছে নহ'লে মানে কপিৰাইটৰ ইছ্যু আহি যায় তাৰ কাৰণে আৰু চ' বৰষুণটো দিব একেবাৰে পূৰা ক'লা হৈ আছে আকাশ আৰু মানে অলপ বৰষুণো দিছে চাগে জিকি আছে কিন্তু ৰাস্তাটো বৰষুণ অলপ চলপ পৰি আছে কিন্তু আমাৰ ঘৰৰ ফালে বোলে ধামাকা দি আছে বৰষুণ প্ৰবেবলি চান্স আছে বৰষুণ পাম এতিয়া কিনদিনীয়া বৰষুণ পাই আছোঁ আমি চ' মই ৱাইপাৰ লগাব লগাটো হৈছে ৰাস্তা এনেকুৱা ৰাস্তা কিন্তু ক্লিয়াৰ আছে মানুহ কোনো নাই কিন্তু আকাশ পুৰা একদম চিকিমিকি মাৰি আছে ঘৰ সোনকালে গৈ পালে হ'ল আৰু